নমস্কাৰ স্বাগতম জনাইছোঁ কৰোনা ভাইৰাছৰ পৰা হাত সাৰিবলৈ আমি ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে আজি ভিডিঅ'ত আলোচনা কৰিম নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ পোনপ্ৰথমে মোৰ নাম আছে শ্ৰী অংকুৰ শৰ্মা আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল অসমীয়া আড্ডা অসমীয়াত কিছু সুকীয়া কথাৰে যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰিছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল বুটামটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে লাভ কৰিব পাৰে এতিয়া প্ৰথম কথা হৈছে কৰোনা ভাইৰাছ উৎপত্তি হৈছিল চীনত চ' এতিয়া বৰ্তমান আহি আমাৰ ভাৰত আকৌ প্ৰৱেশ কৰিছে আৰু ভাৰতত বৰ্তমান দুজন ব্যক্তিৰ মৃত্যু ইতিমধ্যে হৈছে আৰু বহুকেইজন ব্যক্তি ইয়াৰ পৰা আৰোগ্য লাভ কৰিছে আৰু বহুকেইজন হস্পিটেলাইজো হৈ আছে আৰু ইয়াৰ পৰা হাত সাৰিবলৈ বৰ্তমান অসম চৰকাৰৰ তৰফৰ পৰা যোৱাকালি অৰ্থাৎ 15 মাৰ্চ তাৰিখে কিছুমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে যেনেকৈ স্কুল কলেজসমূহ বন্ধ ঘোষণা কৰা হৈছে তাৰ পৰা জিম ছুইমিং পুল ইত্যাদিৰ বন্ধ কৰি দিয়া হৈছে আৰু আজি অৰ্থাৎ 16 মাৰ্চ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বা বিভিন্ন পৰ্যটনথলীসমূহৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে লগতে কলাক্ষেত্ৰ তাৰপিছতে কামাখ্যা মন্দিৰৰ মূল দুৱাৰ আজি বন্ধ কৰা হৈছে আৰু তাৰ লগতে যিবোৰ পৰাপক্ষত যিবোৰ স্থানত জনসমাগম হয় তাৰ পৰা বাচি থাকিবলৈ কোৱা হৈছে বা তেওঁলোকৰ তেনেকুৱা স্থানৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছে অসম চৰকাৰৰ তৰফৰ পৰা এতিয়া হ'ল কৰোনা ভাইৰাছৰ পৰা আমি হাত সাৰিবলৈ কি কৰিবলগীয়া হয় চ' কৰোনা ভাইৰাছৰ পৰা ভয় খাবলগীয়া কথা নাই কিন্তু কৰোনা ভাইৰাছৰ পৰা আমি সতৰ্ক হোৱাটো উচিত কৰোনা ভাইৰাছৰ উৎপত্তি যিহেতু চাইনাত হৈছিল চাইনাত কি কাৰণত হৈছিল বা কিহৰ পৰা উৎপত্তি হৈছিল এই কথা আমি এতিয়া সবিশেষ ডিছকাছ নকৰোঁ কাৰণ বহুত ডাঙৰ তথ্য আৰু সেইটো এতিয়াও আলোচনাৰ বিষয় কিন্তু কৰোনা ভাইৰাছৰ উৎপত্তিৰ স্থল যিহেতু চাইনা আছিল আৰু চাইনাৰ পৰা ই লাহে লাহে সমগ্ৰ বিশ্বতে বিস্তাৰিত হৈছিল আৰু ইয়াক ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে 31 মাৰ্চ তাৰিখে মহামাৰী হিচাপে ঘোষণা কৰিছিল আপোনালোকে এইটো কথা মনত ৰাখিব এইটো বৰ্তমান বিশ্বত মহামাৰী হিচাপে ঘোষণা কৰা হৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা বৰ্তমান সময়ৰ ই এক প্ৰকাৰৰ ডাঙৰ বিপদ হৈ সৃষ্টি হৈছে প্ৰত্যেকখন দেশৰ কাৰণে কাৰণ এই ভাইৰাছৰ পৰা ভাইৰাছ ভাল কৰা কোনো ধৰণৰ ঔষধ এতিয়ালৈকে সৃষ্টি হোৱা নাই অৰ্থাৎ আজি এটা নিউজ ওলাইছে যিটো সেই নিউজটো কিমান সত্য আমি গম নাপাওঁ সেই ইয়াৰ সত্যতা চাব লাগিব যে আমেৰিকাত এই কৰোনা ভাইৰাছৰ ঔষধ বা এণ্টিবায়'টিক যি এণ্টিড'জ বনোৱা হৈছে বুলি বা সফল হৈছে বুলি এটা নিউজ আহিছে যদি হয় ভাল কথা কিন্তু এতিয়ালৈকে এই ভাইৰাছৰ কাৰণে কোনো ধৰণৰ দৰৱ নাই এতিয়া আপোনালোকে বহুতে ভয় খাব যদি সেই ভাইৰাছ কিবা কাৰণত হয় চ' এই ভাইৰাছটো আমাৰ নৰ্মেল যেনেকৈ জ্বৰ চৰ্দি হয় তেনেকুৱাই আৰু নৰ্মেল জ্বৰ চৰ্দি যি হয় সেইটো এটা কৰোনা ভাইৰাছে কিন্তু কৰোনা ভাইৰাছৰ টোটেল 7 প্ৰকাৰৰ ভাইৰাছ আছে আগতে টোটেল 6টা প্ৰকাৰৰ ভাইৰাছ আছিল আৰু সেই 6টা প্ৰকাৰৰ ভাইৰাছৰ ভিতৰত আমাৰ যি চৰ্দি কাহ হয় সেই 6টা প্ৰকাৰৰ ভাইৰাছৰ ভিতৰত পৰিছিল এতিয়া বৰ্তমান এটা নতুনকৈ ভাইৰাছ সৃষ্টি হৈছে যিটো কৰোনা ভাইৰাছ 7 নম্বৰ টাইপ আৰু এই 7 নম্বৰ টাইপটোকে কোৱা হয় COVID-19 অৰ্থাৎ কৰোনা ভাইৰাছ বুলি যিটো নাম উল্লেখ কৰা হৈছে COVID-19 বা কৰোনা ভাইৰাছ আৰু আগৰ মানুহবিলাকে গম নাপাইছিল যে জ্বৰ চৰ্দি হ'লে বা যি ভাইৰেল ফিভাৰ হয় তাকে আমি ভাইৰেল ফিভাৰ বুলি কৈছিলোঁ কিন্তু সেইটো হৈছে কৰোনা ভাইৰাছেই আছিল কিন্তু এই প্ৰথম 6টা টাইপছৰ ভিতৰত পৰিছিল এতিয়া 7 নম্বৰ নতুনকৈ এটা ভাইৰাছ মুকলি হ'ল যিটো চাইনাত উৎপত্তি হৈছিল 7 নম্বৰ টাইপটো আৰু তাকে কোৱা হয় COVID-19 COVID-19 আৰু ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ নিউজ চেনেলৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ডক্তৰে পৰামৰ্শ আগবঢ়াইছে সেই পৰামৰ্শসমূহ আপোনালোকে মানি চলিব লাগিব ইয়াৰ প্ৰথম পৰামৰ্শ হৈছে আপুনি আপোনাৰ হাতখন পৰাপক্ষত মুখত নাকত আৰু চকুত লগোৱাৰ আগতে হাতখন পৰিষ্কাৰ কৰি লওক বা হাতখন ভালদৰে চাবোন বা হেণ্ড ৱাছ বা চেনিটাইজাৰ ইউজ কৰি থ'ব এতিয়া বহুতৰ এটা মনত প্ৰশ্ন উত্থাপিত হৈছিল বা অলপ দিনৰ আগত এটা নিউজ ওলাইছিল যে চেনিটাইজাৰ আৰু হেণ্ড ৱাছ দি ধুলেহে হাতখন চফা হয় তেনে নহয় আপোনালোকে চাবোনেৰে হাতখন ধুবলৈ আপোনালোকৰ হাতখন চফা হয় কমেও 30 পৰা 45 ছেকেণ্ড সময় খালি হাতখন ভালদৰে পৰিষ্কাৰ কৰি চাবোন মাৰি ধুৱে বা হেণ্ড ৱাছ ইউজ কৰি ধুৱে বা চেনিটাইজাৰ ইউজ কৰি ধুৱে তেতিয়া এই ভাইৰাছ আপোনাৰ হাতত লাগি থাকিলে হাতৰ পৰা মৰে বা এই ভাইৰাছ ধ্বংস হয় আৰু লগতে আপোনালোকৰ পৰাপক্ষত মুখত আৰু চকুত বা নাকত এই হাতখন নিদিব কিয়নো এই ভাইৰাছ আপোনাৰ ছালৰ জৰিয়তে বা আপোনাৰ বেলেগৰ বস্তুৰ জৰিয়তে আপোনাৰ শৰীৰত সোমাব নোৱাৰে কাৰণ এই ভাইৰাছৰ যি মাইক্ৰটন সেই মাইক্ৰটন অনেক ডাঙৰ সেই হেতুকে ই কেৱল আপোনাৰ মুখত নাকত আৰু চকুৰ মাধ্যমেৰে আপোনাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে সেই হেতুকে পৰাপক্ষত আপোনাৰ মুখখন সেইকাৰণে মাস্ক পিন্ধিবলৈ কোৱা হৈছে যদিহে পাৰে মাস্ক পৰিধান কৰক আৰু যদি মাস্ক পৰিধান নকৰে যিজনৰ কাহ চৰ্দি হৈ আছে সেইসকলক অনুৰোধ জনাইছোঁ এই ভাইৰাছ আপোনালোকৰ নহ'ব পাৰে বা নাথাকিব পাৰে
কিন্তু তাৰ মাজতো আপোনালোকে এই ভাইৰাছৰ কাৰণে আপোনালোকে সাৱধানতা অৱলম্বন কৰক তাৰ কাৰণে আপোনালোকে যিসকলে কাহ হয় তেওঁলোকে আপোনালোকে অনুগ্ৰহ কৰি এখন মাস্ক পৰিধান কৰক যিকোনো মাস্কেই হ'ব পাৰে যাৰ ফলত আপোনাৰ যি কাহ বা চৰ্দি আপোনাৰ হৈ আছে সেই তাৰ পৰা যি লালতি আমাৰ মুখৰ পৰা লালতি ওলায় এই লালতিৰ পৰাই ভাইৰাছটো আচলতে মানুহৰ গালৈ সংক্ৰমিত হয় সেই হেতুকে আপোনাৰ সেই কাহৰ পৰা যি লালতি মানুহৰ গাত পৰিব নোৱাৰে বা কোনো নিৰ্দিষ্ট ঠাইত পৰিব নোৱাৰে যাৰ ফলত এই বেমাৰটো সুচাৰুৰ পৰা ৰক্ষা কৰিব পাৰি সেই হেতুকে এই বেমাৰ ৰক্ষা কৰাৰ প্ৰধান উপায় হৈছে সতৰ্কতা আমি সতৰ্ক হ'ব লাগিব আৰু যদিহে কোনোবাই মাস্ক পৰিধান কৰা নাই তেওঁক অনুৰোধ জনাব বিচাৰিছোঁ বা আপুনি যেতিয়া কাহ আহে বা হাঁচিয়ায় তেতিয়া অনুগ্ৰহ কৰি মুখত ৰুমাল বা টিছু পেপাৰ ইউজ কৰক পৰাপক্ষত আমাৰ হাতত ৰুমাল এখন থাকে সেই ৰুমালখন দি আপোনাৰ মুখখন ঢাকি আপুনি কাহে বা হাঁচিয়াই যাতে আপোনাৰ যি হাঁচি বা কাহত ওলোৱা লালতি বাহিৰত পৰিব নোৱাৰে আৰু এই ভাইৰাছ সংক্ৰমণ হোৱাৰ পৰা আমি ৰক্ষা হ'ব পাৰোঁ কাৰণ এইটো এটা মাৰাত্মক বেমাৰ চ' ইয়াৰ পৰা আমি কেৱল সাৱধানতাই অৱলম্বন কৰিব পাৰোঁ সেই হেতুকে পৰাপক্ষত যিমান বাহিৰৰ পৰা আহে বা যিমান খোৱাৰ আগতে বিশেষকৈ হাতখন পৰিষ্কাৰ কৰক বা চকুত বা মুখত দিয়াৰ আগতে ভালদৰে পৰিষ্কাৰ কৰক আৰু যিহেতু স্কুল কলেজসমূহ বন্ধ দিছে সেই হেতুকে ল'ৰা ছোৱালীসমূহক ঘৰত আছে আপোনালোকৰ গাৰ্জেন হিচাপে বা যিসকলে আপোনালোকৰ ডাঙৰ আপুনি চাই আছে আপোনালোকৰ ভাইটি ভণ্টিসকলক বুজাব যে এই ভাইৰাছ কি যাৰ ফলত তেওঁলোকৰ লগৰ বা ওচৰ চুবুৰীয়া মানুহখিনিক বুজাব পাৰে বহুতো ফেক নিউজ এতিয়া আমি ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ বিশেষকৈ চিকেনৰ ক্ষেত্ৰত লৈ এটা নিউজ ওলাই আছে বিশেষকৈ মাজতে ওলাইছিলে এলকহলক লৈ নিউজ এটা ওলাইছিল চ' এনেকুৱা ধৰণৰ বহুতো ফেক নিউজ ওলাই আছে আৰু আজি এটা মই ভিডিঅ' দেখা পালোঁ টিকটকত এটা ভিডিঅ' দেখা পালোঁ সেই ভিডিঅ'টো হৈছে তিতা কেৰেলা খোৱাৰ ফলত চ' তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভিডিঅ'ই আমাৰ বৰ্তমান সময়ৰ ওলাই আছে যি আপোনাৰ ভাইৰেল হৈ আছে ভিডিঅ'বিলাক যে আজি এটা ভিডিঅ' যিটো চালোঁ সেই ভিডিঅ'টো কৈছে তিতা কেৰেলা খোৱাৰ ফলত মানুহজনীয়ে নাজানে এজনী মানুহে কৈছে যে তিতা কেৰেলা নাখায় কিয়নো তেওঁ তিতা কেৰেলা খালে এই ভাইৰাছ হয় বুলি তেওঁ শুনিছে সেইটোকে তিতা কেৰেলা তেওঁ বজাৰৰ পৰা আনিবলৈ বন্ধ ক'লে চ' এইটো এটা ফেক নিউজ আৰু সেই মানুহগৰাকীয়ে বুজি পোৱা নাই যিগৰাকীয়ে ভিডিঅ' বনাই তেওঁক বুজাই দিছে কথাষাৰ যে তিতা কেৰেলা খালে নহয় তেনেদৰে আপোনালোকৰ যদি ওচৰ চুবুৰীয়া সম্পৰ্কে কিছু আপোনালোকৰ যি ওচৰ চুবুৰীয়া মানুহ আছে তাক আপোনালোকৰ যদি কিবা মিছা তথ্য তেওঁলোকৰ ওচৰত আছে আপোনালোকে ভুল বুজি আছে সেই ভুল বুজোৱাবোৰ আপুনি কমচে কম কওক যে এই বেমাৰ কেনেদৰে মানুহৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে বা কি কৰিলে এই বেমাৰ নহয় বা এই বেমাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ এতিয়া আমি বিভিন্ন ধৰণৰ বিদেশী পৰ্যটক আমাৰ ভাৰতত বৰ্তমান সময় আছে তেওঁলোককো আমি কিছুমান ক্ষেত্ৰত দেখা পাইছোঁ বিভিন্ন টিভি নিউজত দেখা পালে আঁতৰি যাওঁ হয় তেওঁলোকৰ পৰা আমি তেওঁলোকৰ গাত থকাটো কিন্তু তেওঁলোকক আমি বেয়া ব্যৱহাৰ কৰিব তেওঁলোক এজন অতিথি কিন্তু আমি সাৱধান হোৱা উচিত তেওঁলোকৰ ওচৰলৈ যোৱাৰ আগতে বা তেওঁলোকৰ লগত কথা পাতোঁতে আৰু বিভিন্ন ধৰণৰ পৰাপক্ষত হেণ্ডশ্বেক কৰিবলৈ বাদ দি নমস্কাৰ গ্ৰহণ কৰক বিশ্বৰ বিভিন্ন দেশৰ আগশাৰীৰ নেতাসকলে আমাৰ ভাৰতৰ এই পৰম্পৰা লৈছে যি হেণ্ডশ্বেকৰ পৰিৱৰ্তে তেওঁলোকে হেণ্ডশ্বেক কৰে হেণ্ডশ্বেকৰ পৰিৱৰ্তে বৰ্তমান নমস্কাৰ লৈছে সেই হেতুকে আপোনালোকেও সেই নমস্কাৰ ব্যৱস্থাটো কৰক পৰাপক্ষত হাত মিলোৱাৰ পৰা অব্যাহত থাকক মানুহক হাক কৰাৰ পৰা বিৰত থাকক যাতে এই ভাইৰাছ তেওঁৰ পৰা আপোনালোকে সংক্ৰমণ হ'ব নোৱাৰে আৰু এই ভাইৰাছ আপোনালোকৰ মোবাইল ফোনত যদি কিবা কাৰণত পৰে তেতিয়াহ'লে সি 47 ঘণ্টা বা মান জীয়াই থাকিব পাৰে অৰ্থাৎ দুদিন কমচে কম জীয়াই থাকিব পাৰে সেই হেতুকে যদিহে কিবা কাৰণে আপোনাৰ বেলেগৰ ক'ৰবাৰ লালতি আহি পৰে তেতিয়া অনুগ্ৰহ কৰি আপোনাৰ মোবাইলটো ছানিটাইজাৰ দি চফা কৰিব লাগিব এই ভাইৰাছৰ পৰা হাত সাৰিবলৈ সেই হেতুকে আপোনালোকে মোবাইল ফোনটো আমি মুখৰ আগত নিউজ অনুগ্ৰহ কৰি কেৱল আপোনাৰ মোবাইলটো যাতে কাকো চুবলৈ নিদিয়ে পৰাপক্ষত বেলেগক ইউজ কৰিবলৈ নিদিয়ে যাৰ এনেকুৱা ধৰণৰ বেমাৰ বা এনেকুৱা চিম্পল নৰ্মেল চৰ্দি কাহ হৈ আছে তেওঁলোককো যাতে ব্যৱহাৰ কৰিবলৈ নিদিয়ে তাকে আপোনালোকক অনুৰোধ জনাইছোঁ বিভিন্ন সাৱধানতা অৱলম্বন কৰক ভুল নুবুজিব বিভিন্ন ধৰণৰ উৰা বাতৰি ওলাই আছে উৰা বাতৰিৰ পৰা সাৱধান হওক সেইটোৱে ক'ব বিচাৰিলোঁ কাৰণ এলকহল খালে কোনো ভাইৰাছ কথা ওলাইছিল এলকহল খালে কৰোণা ভাইৰাছ ভাল হয় সেইটো এটা ফেক নিউজ কাৰণ ছানিটাইজাৰ যে আমি ছানিটাইজাৰ ব্যৱহাৰ কৰোঁ সেই ছানিটাইজাৰটো এলকহল দিয়া থাকে চ' এলকহলৰ পৰিমাণ আমি আৰু যিটো মদৰ থাকে এলকহলৰ পৰিমাণটো আকাশ পাতালৰ পাৰ্থক্য কাৰণ এটা ছানিটাইজাৰত 78% এলকহল থাকে আৰু আমি যি মদ খাই মদত মাত্ৰ কেৱল 47% এলকহল থাকে চ' সেই মদে খোৱাৰ ফলত এই ভাইৰাছটো মৰিব নোৱাৰে আৰু এটা নিউজ ওলাইছে যে গৰম পানী খোৱালেও এই ভাইৰাছ মৃত্যু হয় অৰ্থাৎ গৰম পানী খালে এই ভাইৰাছটো ধ্বংস হয় সেইটো এটা ফেক নিউজ কাৰণ এটা নিৰ্দিষ্ট উষ্ণতালৈকে গৰম পানীটো ৰাখিব লাগিব তেতিয়াহে বস্তুটো ভাইৰাছটো ধ্বংস হয় কিন্তু ইমান গৰম উষ্ণতাৰ পানী আমি খাব নোৱাৰোঁ লগতে সেইটো এটা ফেক নিউজ ক'ব বিচাৰিছোঁ কিয়নো আপোনাৰ কাপোৰত যদি এই ভাইৰাছটো পৰে ৰ'দত দিলে এই ভাইৰাছটো কমেও 2 ঘণ্টা আপুনি ৰ'দাব লাগিব আপোনাৰ কাপোৰযোৰ তেতিয়াহে ভাইৰাছটো ধ্বংস হয় অৰ্থাৎ 2 ঘণ্টা ৰ'দত কিমান উত্তাপ পাব লাগিব সেইটো আপুনি চিন্তা কৰক তাকে কৈ আপুনি ইমান গৰম পানী আপুনি খাব নোৱাৰে সেই হেতুকে কেৱল সাৱধানতা অৱলম্বন কৰক
ইয়াৰ পৰা হাত সাৰিবলৈ অকল কেৱল সাৱধানতাৰ বাহিৰে একো উপায় নাই। কোনোবাই বিভিন্ন ধৰণৰ আপোনাক ঔষধিৰ বিষয়ে ক'ব বা আমুক খালে ভাল হয়, তামুক খালে ভাল হয় বা আমুক খালে বাচি থাকিব পাৰে। বাচি থাকিব পৰা নহয়, আচলতে আপোনাৰ বেমাৰটো নিজে নিজে সুচৰিত নহয়, এইটো এটা সুচৰিত বেমাৰ, অৰ্থাৎ বাহিৰৰ পৰা কোনোবা অহা, আজি ধৰি লওক আমাৰ বিভিন্ন ধৰণৰ ব্যক্তি কেৰেলা, বেংগলোৰ ইত্যাদিত কাম কৰে, তেওঁলোকৰ যদি কিবা কাৰণত তেওঁলোকৰ শৰীৰত থাকে, তেওঁলোকৰ শৰীৰৰ পৰা সংক্ৰমণ হ'ব পাৰে। সেই হেতুকে তেওঁলোক যদি আমাৰ ঘৰলৈ বা তেওঁলোকে আপোনালোকৰ গাঁওখনলৈ বা টাউনখনলৈ ঘূৰি আহে, অনুগ্ৰহ কৰি তেওঁলোকক অনুৰোধ জনাওক যে তেওঁলোকে নিজৰ স্বাস্থ্য পৰীক্ষাসমূহ কৰে, যাতে আপোনালোকৰ লগতে তেওঁলোকৰ লগতে আপোনালোকৰ বা আপোনালোকৰ ওচৰ চুবুৰীয়া মানুহখিনিও ইয়াৰ পৰা ৰক্ষা পৰে। আৰু তেওঁলোককো অনুৰোধ জনালোঁ, যদিহে তেওঁলোকে মোৰ ভিডিঅ'টো চাই আছে, যিসকল অসমৰ বাহিৰত আছে, সেইসকলে যদিহে অসমলৈ আহে, তেওঁলোকে অনুগ্ৰহ কৰি তেওঁলোকে নিজৰ স্বাস্থ্য পৰীক্ষাটো কৰক। যদিহে কিবা কাৰণত তেওঁলোকে এই কিবা যি চিম্পটমসমূহ আছে, ধৰি লওক উশাহ নিশাহ লওঁতে কষ্ট পোৱা, চৰ্দি জ্বৰ ইত্যাদি, অনুগ্ৰহ কৰি চৰকাৰী চিকিৎসালয়ত যাওক আৰু চৰকাৰী চিকিৎসালয়ত এই ট্ৰিটমেণ্টসমূহ গ্ৰহণ কৰক, যাতে আপোনাৰ সেই বেমাৰৰ পৰা আপোনাৰ লগতে আপোনাৰ ঘৰৰ ওচৰ চুবুৰীয়া মানুহখিনিক বা আপোনাৰ মা দেউতাকো লগতে ফেমিলি মেম্বাৰসকলকো ৰক্ষা কৰিব পাৰি। এই ভাইৰাছৰ হ'লেই যে মৃত্যু হ'ব এনেকুৱা কথা নাই, কিন্তু ই মৰ্টেলিটি ৰেট, ইয়াত মৃত্যুৰ হাৰ যথেষ্ট কম যদিও ই সাৱধানতা অৱলম্বন কৰাটো ডাঙৰ কথা, কিয়নো বয়সষ্ঠীয় মানুহৰ ক্ষেত্ৰত আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ই অতি সোনকালে সংক্ৰমিত হয় বেলেগ ব্যক্তিতকৈ, আৰু সোনকালে ইয়াৰ মানে বিশেষকৈ বৃদ্ধসকলৰ মৃত্যুৰ ৰেটটো অধিক। সেই হেতুকে বৃদ্ধসকলৰ পৰা মানে যাতে আপোনালোকৰ গাৰ পৰা আপোনালোকৰ বেলেগৰ গালৈ সংক্ৰমিত নহয়, তাৰ কাৰণে অনুগ্ৰহ কৰি মাস্ক ব্যৱহাৰ কৰিলে মাস্ক ব্যৱহাৰ কৰিব পাৰে। যদি মাস্ক ব্যৱহাৰ নকৰে, কাৰণ এই ভাইৰাছ বতাহত নাযায়, সেই হেতুকে আপুনি ভয় খাব নালাগে যে বতাহত ওলাই গ'লে ভাইৰাছ হ'ব। এই ভাইৰাছটো বতাহত সংক্ৰমণ নহয়, কাৰণ ইয়াৰ মাইক্ৰটন বহুত গধুৰ, সেই হেতুকে ই বহুত দূৰলৈ সংক্ৰমণ হ'ব নোৱাৰে। ই ধাতৱ বস্তুৰ পৰা সংক্ৰমিত হ'ব পাৰে, যদিহে আপুনি ক'ৰবাত পৰি আছে, তাত যদি আপুনি হাতখন লগায়, তেতিয়া আপোনাৰ হাতত আহিব পাৰে, হাতৰ পৰা আপোনাৰ মুখ বা আপোনাৰ চকু বা আদিৰ দৰে যে আপোনাৰ শৰীৰত সোমাব পাৰে। কিন্তু ই ছালৰ মাধ্যমত আপোনাৰ স্কিনত সোমাব নোৱাৰে, যদিহে আপোনাৰ ছালত লাগে, ছালৰ পৰা আপোনাৰ সোমাব নোৱাৰে। সেই ভাইৰাছটো আপোনাৰ ছালত থাকিব বা আপোনাৰ বেলেগলৈ সংক্ৰমণ হ'ব, কিন্তু ছালৰ পৰা আপোনাৰ শৰীৰত সোমাব নোৱাৰে, কাৰণ ইয়াৰ মাইক্ৰটনটো বহুত ডাঙৰ। সেইহেতুকে অনুগ্ৰহ কৰি ভয় নাখাব, সাৱধানতা অৱলম্বন কৰক, তাকে অনুৰোধ জনালোঁ। ইয়াকে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় অসম।